গাইস সকলোকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ'ৰ তৰফৰ পৰা আজি মই আকৌ আপোনালোকৰ ওচৰত লৈ আহিছো স্ক্ৰিনত দেখুৱা কেইটামান প্ৰডাক্ট হে হল বক্স পালেং সো আৰু এটা চাব পাৰিছে আপোনালোকে ডাইনিং টেবুল ইয়াৰ লগত সুকেছ আছে সো আজি মই আপোনালোকক দেখাবলৈ যত্ন কৰিম আমাৰ অসমৰে এক ফেমাস ফাৰ্নিচাৰ মাৰ্কেট হে হল ধূপধৰা সো এই ধূপধৰা ফাৰ্নিচাৰ মাৰ্কেটত একচুয়ালি কেনেকুৱা ধৰণৰ ফাৰ্নিচাৰ পোৱা যায় ইয়াৰ প্ৰাইচবোৰ কেনেকুৱা হৈ থাকে আৰু আপোনালোকে ইয়াৰ পৰা কেনেকৈ ক্ৰয় কৰি আপোনাৰ ঘৰলৈ লৈ যাব সো এই বিষয়ে মই আজি আপোনালোকক কেইটামান কথা জনাবলৈ চেষ্টা কৰিম মোৰ এই ভিডিঅ'টো কত স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব বুলি আশা কৰিলো সো প্ৰথমে আপোনালোকে চাব পাৰিছে ডাইনিং টেবুল আৰু নেক্সট আপোনালোকে চাব পাৰিছে টি টেবুল সোফা ডানলফ সো এনেকুৱা বিভিন্ন ধৰণৰ সামগ্ৰী আছে বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ আছে এই বজাৰত সো আপোনালোকে নিশ্চয় চাব পাৰিছে এই টি টেবুল চকীবোৰ সো ইয়াৰ লগত আপোনালোকে আৰু এটা নিশ্চয় লক্ষ্য কৰিছে হে হল ডাইনিং টেবুল সো এই ডাইনিং টেবুলবোৰৰ প্ৰাইচ কেনেকুৱা হৈ থাকে এই বিষয়ত যদি আমি ক'বলৈ যাওঁ ইয়াৰ ডাইনিং টেবুলবোৰৰ প্ৰাইচ হৈ থাকে আপোনালোকৰ সিটৰ অনুসৰি সো ইয়াৰ কেপাসিটি কেনেকুৱা হয় হয়তো 4 সিটাৰ 5 সিটাৰ 6 সিটাৰ এনেকুৱা হ'ব পাৰে সো সেই সিট অনুসৰি ইয়াৰ প্ৰাইচবোৰ ভিন্ন হৈ থাকে সো সেই প্ৰাইচবোৰ ভিন্ন হোৱাৰ একমাত্ৰ কাৰণ হেতুৱে সো ইয়াত যিবোৰ ফাৰ্নিচাৰ আপোনালোকে চাব পাৰিছে এই ফাৰ্নিচাৰবোৰ সম্পূৰ্ণ চেগুন কাঠেৰে নিৰ্মিত সো 15 পৰা 20 টাৰ্গেট ললে নিশ্চয় এটা ভাল কোৱালিটি মান আপোনালোকে এটা সিট পাই যাব ডাইনিং সো ইয়াতে আপোনালোকে চাওক বক্স পালেং সো এই বক্স পালেঙৰ ভিডিও মই অলৰেডি আগত আৰু এটা বনাইছো হেতু মোৰ এই ভিডিওৰ আই বাটন অথবা ডেসক্ৰিপচনত আপোনালোকে চেক আউট কৰিলে নিশ্চয় পাই যাব সো এই বক্স পালেংৰ দাম যদি আমি এতিয়া লক্ষ্য কৰো বৰ্তমান সময়ত মাৰ্কেটত আছে 35 ৰ পৰা 40000 সো এই ফাৰ্নিচাৰবোৰ একচুয়ালি সিগুন কাঠেৰে নিৰ্মিত হয় ইয়াৰ ফিনিশিংবোৰ চাওক কিমান সুন্দৰ সো অতি সুন্দৰ কে তেওঁলোকে বনাই কেনে আনিছে আৰু মাৰ্কেটত আনাৰ পাছত ইয়া মানুহৰ যাতে মনক আকৃষ্ট কৰিব পাৰে সেই কাৰণে এনেকুৱা এটা স্মুথ ভাবে তেওঁলোকে বনাইছে সো চাওক এনেকুৱা লাগে যেন এই সম্পূৰ্ণ হাতে ডিজাইন কাটি তেওঁলোকে নিজৰ মেহনত কষ্টৰ দ্বাৰা এই ফাৰ্নিচাৰবোৰ ক্ৰিয়েট কৰিছে সো সঁচাকে তেওঁলোকে বহুত পৰিশ্ৰম কৰে সো যাৰ ফলত আজি এনেকুৱা ফাৰ্নিচাৰ আমাৰ এই বজাৰত উপলব্ধ হৈছে সো ইয়াতে চাওক আপোনালোকে খাট যিবোৰ বিছনা আমাৰ একটু কম ৰেঞ্জত হয় আমি পালেং বুলি কওঁ যেটো সো ইয়াতে চাওক আপোনালোকে সুকেছ আছে ড্ৰেছিং টেবুল সো এই সুকেছ বা ড্ৰেছিং টেবুল ছোৱালীবোৰ অতি প্ৰিয় সো এই ড্ৰেছিং টেবুল আৰু সুকেছ আপোনালোকে এইখন বজাৰত অতি সহজে লাভ কৰিব পাৰিব আৰু ইয়াৰ ডিজাইনবোৰ চাওক আপোনালোকে সঁচাকে কৈছো আপোনালোকৰ মনক জয় কৰিব পাৰিব এনেকুৱা কাঠৰ ফাৰ্নিচাৰবোৰ এনেকুৱা ডিজাইনবোৰ চাই কেনে সো এবাৰ আপোনালোকে এই বজাৰত ভ্ৰমণ কৰক চাব পাৰিব অসমৰ ভিতৰত এক অন্যতম মাৰ্কেট হে হল ধূপধৰা ফাৰ্নিচাৰ মাৰ্কেট সো ইয়াতে যদি আপোনালোকে এই সুকেছবোৰ ল'ব বিচাৰে আপোনালোকে 15 পৰা 20 টাৰ্গেট লক অতি সুন্দৰ আপোনালোকে পাই যাব ইয়াৰ ফাৰ্নিচাৰবোৰ একচুয়ালি কিমান বহল ভিত্তিত হ'ব পাৰে সো এই কথাটো এই ভিডিওৰ পৰাই লক্ষ্য কৰিব পাৰি কিয়নো সোমবাৰ দিন আহি আপোনালোকে কেতিয়াও এই ফাৰ্নিচাৰ মাৰ্কেটত ফাৰ্নিচাৰ বিক্ৰী কৰিম বুলি আহিলে বা ফাৰ্নিচাৰ লৈ আহিলে তাত আপোনালোকে চান্স নাপায় তাত আপোনালোকে জাগা নাপায় আপোনাৰ সেই ফাৰ্নিচাৰ ৰখাৰ কাৰণে সো ইমানে ভিৰ হয় ইমানে মানে সেই ঠাইডোখৰ ভৰ্তি কৰি পেলাই মানুহে সো সেই কাৰণে ইয়াৰ সানডে ৰবিবাৰ দিনাই আবেলি ভাগত আপোনালোকে আহি তাত জাগা ল'ব লাগিব ঠাই এডোখৰ ল'ব লাগিব আৰু তাত আপোনাৰ সেই ফাৰ্নিচাৰ ৰাখিব লাগিব সো হেহে আপোনালোকে এইখিনি পৰাই জানিব পাৰিছে একচুয়ালি এই বজাৰত কিমান ডাঙৰ হ'ব পাৰে সো অসমৰ ভিতৰত ফেমাস মাৰ্কেট বুলি ক'লে ফাৰ্নিচাৰ মাৰ্কেট এইখনে আহে বৰ্তমান সময়ত সো আপোনালোকে লক্ষণীয় বিষয় হল এইটোৱে আপোনালোকে ইয়াৰ প্ৰডাক্টবোৰ বিস্তাৰিতভাৱে চাওক আৰু বজাৰটো এপাক আপোনালোকে ঘূৰি ইমূৰৰ পৰা সিমূৰলৈ চাই যাওক সো অসমৰ ভিতৰত হয়তো মই ভাবো আৰু দ্বিতীয়খন এনেকুৱা ফাৰ্নিচাৰ মাৰ্কেট নাই আজি মোৰ এই ভিডিওটো যদি ভাল লাগে নিশ্চয় আপোনালোকে এটা লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ মোৰ এই চেনেলটোক পাহৰি নাযাব